নমস্কাৰ আমাৰ পঢ়া শুনা চেনেলটোলৈ সকলোকে স্বাগতম জনাই গণিতৰ এটি পাঠ আজি আলোচনা কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটোৱে হ'ল দ্বিঘাত সমীকৰণ অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন। দ্বিঘাত সমীকৰণ মানেনো কি? যিবোৰ সমীকৰণত অজ্ঞাত ৰাশিৰ সৰ্বোচ্চ ঘাত 2 তেনে সমীকৰণক দ্বিঘাত সমীকৰণ বোলে। Quadratic equation, an equation where the highest exponent of the variable is a square. উদাহৰণস্বৰূপে 3x square minus 4x plus 5 equal 0. এই সমীকৰণটোত 3x square, 4x, 5 এই তিনিটা হ'ল পদ বা টাৰ্ম। এই ইকুৱেশ্যনটোত x হ'ল চলক বা ভেৰিয়েবল। 3x স্কুৱেৰ এই টাৰ্মটোত xৰ ওপৰত যি 2 আছে ইয়ে হ'ল সূচক বা এক্সপনেণ্ট। এই সমীকৰণটোত সৰ্বোচ্চ ঘাত হ'ল 2। আমি এটা কথা গম পালোঁ যে সৰ্বোচ্চ ঘাত 2 হ'লেহে এটা সমীকৰণক আমি দ্বিঘাত বুলি ক'ব পাৰিম, অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'ব পাৰিম। এটা কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0, য'ত a ইজ নট ইকুৱেল 0। এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি বুজি পাইছা? যে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে চলকটোৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব। এতিয়া আমি অনুশীলনী 4.1 আৰম্ভ কৰোঁ। আমাক দিছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। চেক হুৱেডাৰ দ্য ফলোয়িং আৰ কোৱাড্ৰেটিক ইকুৱেশ্যন। কুৱেশ্যন নম্বৰ 1, x plus 1 whole square equal 2 into x minus 3. এই লেফ্ট হেণ্ড ছাইডটো আমি a plus b whole square ফৰ্মুলাত ভাঙিব পাৰিম আৰু ৰাইট হেণ্ড ছাইডত 2টো x আৰু 3 লগত মাল্টিপ্লাই কৰি দিব পাৰিম। ৰাইট হেণ্ড ছাইডৰ টাৰ্মকেইটা আমি লেফ্ট হেণ্ড ছাইডলৈ আনি কটাকটি কৰিলত ইকুৱেশ্যন বা সমীকৰণটো পালোঁ যে x স্কুৱেৰ প্লাছ 7 ইকুৱেল 0। এই সমীকৰণটোত সৰ্বোচ্চ ঘাত বা এক্সপনেণ্ট হ'ল 2, সেইবাবে ই হ'ল এটা দ্বিঘাত সমীকৰণ অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন। এবাৰ আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। যে কুৱেশ্যনটো হ'ল x minus 2 into x plus 1 equal x minus 1 into x plus 3. লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা আমি প্ৰথমতে ভাঙিব লাগিব। লেফ্ট হেণ্ড ছাইডৰ এক্সে x plus 1ক মাল্টিপ্লাই আৰু মাইনাছ 2এ x plus 1ক মাল্টিপ্লাই কৰিলোঁ। আৰু ৰাইট হেণ্ড ছাইডত এক্সে x plus 3ক মাল্টিপ্লাই আৰু মাইনাছ 1এ x plus 3ক মাল্টিপ্লাই কৰিলোঁ। আমি পালোঁ যে x স্কুৱেৰ প্লাছ x মাইনাছ 2x মাইনাছ 2 ইকুৱেল x স্কুৱেৰ প্লাছ 3x মাইনাছ x মাইনাছ 3। লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা সৰু কৰি লৈ ৰাইট হেণ্ড ছাইডত থকা পদ বা টাৰ্মকেইটা আমি লেফ্ট হেণ্ড ছাইডলৈ আনি যোগ বিয়োগ কৰি শেষত পালোঁ যে মাইনাছ 3x প্লাছ 1 ইকুৱেল 0। এই সমীকৰণটোত দেখিলোঁ যে সৰ্বোচ্চ ঘাত বা এক্সপনেণ্ট হ'ল 1, সেইবাবে ই এটা দ্বিঘাত সমীকৰণ নহয়, অৰ্থাৎ দিছ ইজ নট এ কোৱাড্ৰেটিক ইকুৱেশ্যন। এবাৰ কুৱেশ্যন নম্বৰ 7, x plus 2 whole cube equal twice x into x square minus 1. আমি লেফ্ট হেণ্ড ছাইডটো a plus b whole cube ফৰ্মুলাত ভাঙিব পাৰিম আৰু ৰাইট হেণ্ড ছাইডৰ টুৱাইছ এক্সটোৱে x স্কুৱেৰ আৰু 1ক মাল্টিপ্লাই কৰিব লাগিব। আৰু a plus b whole cube ফৰ্মুলাটো আছিলে যে a cube plus 3a square b plus 3ab square plus b cube। আমি ভাঙি দিলোঁ লেফ্ট হেণ্ড ছাইডটো, ৰাইট হেণ্ড ছাইডটো তেনেকৈ ভাঙি দিলোঁ। আৰু ৰাইট হেণ্ড ছাইডত থকা টাৰ্ম বা পদকেইটা
লেফ্ট হেণ্ড ছাইডলৈ আনি যোগ বিয়োগ কৰিলত আমি শেষত পালোঁ যে -x³ + 6x² + 14x + 8 = 0। এই সমীকৰণটোত বা ইকুৱেশ্যনটোত সৰ্বোচ্চ ঘাত বা এক্সপনেণ্ট হ'ল 3। এইটো এটা দ্বিঘাত সমীকৰণ নহয়, ইয়াৰ সৰ্বোচ্চ ঘাত 3, সেইবাবে ই এটা হ'ল ত্ৰিঘাত সমীকৰণ। দিছ ইজ নট এ কোৱাড্ৰেটিক ইকুৱেশ্যন। এইবাৰ কুৱেশ্যন নম্বৰ 2, তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। Represent the following situations in the form of quadratic equations. তোৰ 1টো দিছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ, মাটি টুকুৰাৰ দীঘ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দীঘ আৰু প্ৰস্থ উলিয়াব লাগে। ইংৰাজীত কৈছে the area of a rectangular plot is 528 meters square. The length of the plot in meters is 1 meter more twice its breadth. We need to find the length and breadth of the plot. এই অংকটো আমি এটা চলক অৰ্থাৎ এটা ভেৰিয়েবল লৈ কৰিব লাগিব। আৰু প্ৰশ্নটোৱে এটুকুৰা আয়তাকাৰ মাটি অৰ্থাৎ এটুকুৰা ৰেক্টেংগুলাৰ প্লটৰ কথা কৈছে। ইয়াত যদি আমি দীঘ আৰু প্ৰস্থ তুলনা কৰোঁ অৰ্থাৎ কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে প্ৰস্থ চুটি হ'ব। আৰু এনেকুৱা অংকবিলাকৰ ক্ষেত্ৰত আমি সদায় চুটি বাহুটোৰ লেংথটো দিশটো ধৰি ল'ব লাগে। সেইবাবে ধৰি ল'লোঁ যে মাটি টুকুৰাৰ পথালি সমান x মিটাৰ, অৰ্থাৎ ব্ৰেথ অফ দ্য প্লট বি x মিটাৰ। তেতিয়া মাটি টুকুৰাৰ দীঘ অৰ্থাৎ লেংথ হ'ব পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি, অৰ্থাৎ লেংথ অফ দ্য প্লট ইজ 1 মিটাৰ মোৰ দেন টুৱাইচ ইটছ ব্ৰেথ। আমি জানো যে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ এৰিয়া অফ এ ৰেক্টেংগুল ইকুৱেল লেংথ ইনটু ব্ৰেথ। আমাৰ প্ৰশ্নটোৱে দি দিছিলে যে আয়তৰ কালি আছিলে 528 মিটাৰ স্কুৱেৰ, লেংথটো আমি ধৰি ল'লোঁ 2x + 1, ব্ৰেথটো ধৰি ল'লোঁ x। আৰু এই ইকুৱেশ্যনটোৰ ৰাইট হেণ্ড ছাইডটো আমি ভাঙিলোঁ। শেষত আমি পালোঁ 2x² + x - 528 = 0। এইটোৱে হ'ল উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ, অৰ্থাৎ এইটোৱে হ'ল ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন। এবাৰ কুৱেশ্যন নম্বৰ 2, দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106। আমি সংখ্যা দুটা উলিয়াব লাগে। ইংৰাজীত কৈছে the product of two consecutive positive integers is 106. We need to find the integers. প্ৰশ্নটোত দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা অৰ্থাৎ টু কনজুগেটিভ পজিটিভ ইণ্টিজাৰ্ছ বুলি কৈছে। সেয়ে এটা সংখ্যাৰ পাছতে আনটো সংখ্যা হ'ব লাগিব। যদি আমি এটা সংখ্যা 4 বুলি ধৰোঁ, তেতিয়া পাছৰটো হ'ব লাগিব 5। যদি এটা সংখ্যা 5 হয়, আনটো হ'ব 6। আৰু ক্ৰমিক বা কনজুগেটিভ শব্দটোৰ অৰ্থ আমি সকলোৱে জানো যে এটাৰ পাছত আনটো একাধিক ক্ৰমে থকা সংখ্যা। আমাক প্ৰশ্নটোৱে যিহেতু দুটা ক্ৰমিক সংখ্যা বা কনজুগেটিভ নাম্বাৰ উলিয়াবলৈ কৈছে, সেইবাবে আমি ধৰি ল'লোঁ যে এটা নাম্বাৰ x, তেতিয়া পাছৰটো হ'ব x + 1। আকৌ আমাক দিয়া আছিলে যে সংখ্যা দুটাৰ পূৰণফল 106, অৰ্থাৎ দ্য প্ৰডাক্ট অফ দিছ নাম্বাৰ্ছ ইকুৱেল 106। সংখ্যা দুটা পূৰণ কৰি দিলোঁ, x × x + 1 = 106। তেতিয়া পালোঁ যে x² + x - 106 = 0। এইটোৱে হ'ল উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ, অৰ্থাৎ ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰৰ পিছত হ'বগৈ
360 ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে ইংৰাজীত Rohan's mother is 26 years old than him. The product of their ages 3 years from now will be 360. We would like to find the Rohan's present age. এই অংকটো আমি এটা ভেৰিয়েবল অৰ্থাৎ এটা চলক লৈ কৰিব লাগিব বয়সৰ অংকবিলাকৰ ক্ষেত্ৰত আমি সদায় বৰ্তমান বয়স অৰ্থাৎ প্ৰেজেন্ট এজটো লৈ কৰিব লাগিব আৰু চাব লাগিব বা তুলনা কৰি চাব লাগিব যে কাৰ বয়সটো কম আৰু যাৰে বয়সটো কম হয় তেওঁৰ বয়সটো আমি ধৰি ল'ব লাগে ৰোহন আৰু মাকৰ বয়স দুটাৰ ক্ষেত্ৰত ৰোহনৰ বয়সটো কম সেইবাবে আমি ৰোহনৰ বয়সটো ধৰি লৈছোঁ x বছৰ ৰোহনৰ প্ৰেজেন্ট এজটো x years আৰু ৰোহনৰ মাক ৰোহনতকৈ 26 বছৰ ডাঙৰ বুলি আমাক কুৱেশ্যনটোৱে কৈছে সেইবাবে ৰোহনৰ মাকৰ বয়সটো হ'ব x + 26 years আকৌ কৈছে 3 বছৰৰ পাছত after 3 years ৰোহনৰ বয়স আৰু মাকৰ বয়সৰ প্ৰডাক্ট অৰ্থাৎ গুণফলটো হ'ব 360 সেইবাবে আমি 3 বছৰৰ পাছত ৰোহনৰ বয়সটো উলিয়াই ল'লোঁ হ'ব x + 3 বছৰ আৰু মাকৰ এজটো হ'ব x + 29 বছৰ প্ৰশ্নমতে 3 বছৰৰ পাছত সিহঁতৰ বয়সৰ পূৰণফল 360 The product of their ages after 3 years equal 360 মাক আৰু ৰোহনৰ বয়স দুটা পূৰণ কৰি দিলোঁ x + 3 into x + 29 equal 360 আৰু শেষত গৈ পালোঁ x square plus 32x minus 273 equal 0 এইটোৱে হ'ল আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ অৰ্থাৎ ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 1ত আমি আলোচনা কৰাৰ উপৰিও আৰু কেইটামান অংক আছে এইকেইটা অংক তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা মই ভাবোঁ নিশ্চয় তোমালোকে এইকেইটা অংক পাৰিবা আৰু তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰি সুধিব পাৰা ছাত্ৰ ছাত্ৰীসকল এটি নতুন ভিডিঅ'ৰ যোগেদি তোমালোকক পৰৱৰ্তী অংক কিছুমান দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা